নমস্কাৰ, মই অৰূপ কুমাৰ পাঠক পাঠ কৰিবলৈ লৈছোঁ এটি কবিতা। কবিতাৰ শিৰোনাম মা। কবি মৃণাল মেধি। মা, অ' মা, নপৰা হ'ল আজি তোৰ বৰগছৰ ছাঁ। পাহৰিবলৈ খুজিও নোৱাৰোঁ পাহৰিব তোক। মাতিবলৈ আছে হৃদয় দুৱাৰত মা, কিন্তু শব্দই পুত গ'ল বলোকাত। কত যান্ত্ৰণা লাঞ্ছনা ধুমুহা নেওচি কোলাত তুলি লৈছিলি, বুকুৰ উমত দিছিলি ঠাই সান্তনাৰ। পোহৰৰ সৰুজ দি গলি, কিন্তু নিজক হেৰাই গলি মা। কাহানিও ঘূৰি নহা বাটে গুচি গলি, নানান ঘাত প্ৰতিঘাত সংঘাতক নেওচি বিলীন হলি। পোহৰৰ জোনাক আমাক বিলাই দিলি, ভোকাতুৰ হৈও পুত্ৰৰ স্নেহত আতুৰ আছিলি। মা, তোক ভিতৰি পুতি খোৱা কৰ্কটটো বুজি পোৱা আমাৰ হয়তো হ'ল পলম। তয়ো চাগে শত্ৰুৰ বেমাৰক নোৱাৰিলি টলকিব, যদিও পাইছিলি গম ঘৰৰ আৰ্থিক চাই হলি নৰম। হঠাৎ তোৰ দুৰ্বলতা আমাৰ মনত পৰিছিল, বৰফৰ দৰে চেঁচা। কথাটো গম পোৱা পৰা স্পৰ্শ কৰিছিল কলিজা হৃদস্পন্দনত। কিমান যে ডক্তৰ কবিৰাজ হস্পিতালত, ৰোগীৰ ভিৰত দিনৰ ওপৰত দিন সময় গৈছিল পাৰ বন্ধ ঘৰৰ ভিতৰ। পোহৰৰ বাট নেদেখা হৃদয়স্পৰ্শী এটা অধ্যায় আজিও পৰে মনত, GNRC ডক্তৰৰ ভুল চিকিৎসা। বিফলতাৰ সময়বোৰ হৈছিল পাৰ, লাহে লাহে বেমাৰ হৈ গ'ল ডাঙৰ। ভৰ্তি হ'লোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত। বেজী চেলাইন ঔষধ আৰু বিছনা নীৰৱ পৰিৱেশ। অচিনাকি ঘৰ বহুতো, চিনাকি আলহী অতিথি পৰিল। কত দূৰ দূৰণিৰ আশ্ৰয় হ'ল হস্পিতালত। দুদিন আলহী ঘৰ, কত যন্ত্ৰণা কল্পনা ভাল হ'ব ৰোগী। যদিও আছিল দুখ লগা পৰিৱেশ মানুহৰ মাজত, চকুলোৰ নদী হৃদয়ত লৈছিলোঁ প্ৰবোধ মানি। ভাল হ'ব মা জনী দুখৰ আঁতৰিব নিয়তি, যদিও আছিলোঁ একেখন নাৱৰে যাত্ৰী। দুখ লাগে তেতিয়া যেতিয়া সিহঁতৰ কান্দোনত সৰি পৰে চকুলো, এৰি থৈ যায় নিথৰ দেহ বগা কাপোৰ। কোনোবা হয়তো কাতৰ যন্ত্ৰণা দূৰ হয়, ঘৰলৈ ৰং আঁকি উভতে নতুন পুৱাৰ উজ্জ্বল পৰে। আৰু কোনোবা সময় অপেক্ষা নামেৰে স্থবিৰ পৰে। কত বন্ধুত্ব নতুন প্ৰেৰণা পাইছিলোঁ, ভাগ বতৰা বিচাৰি আগুৱাইছিলোঁ সহায় মাজত। আজিও মনত পৰে ভাবিলে, ভাবিছিলোঁ আমিও মা সুস্থিৰ হবা এদিন আমিও। ধন্যবাদ।